মানে আজি কথা এটা ক'ম বুলি ভাবিলোঁ আমাৰ মানে একদম বেছিকৈ একদম মানে বেয়া কেইটা লাগে জানে যেতিয়া মানে কি ক'লে মোবাইলটো চাই থাকোঁতে বেটেৰী বোলে একদম লাল পাচন হৈ গ'ল বোলে পিছত বোলে কাৰেণ্টটো নাই বোলে খুব মানে বৰষুণ দিছে বোলে কেতিয়াবা মানে একদম পুৱা মানে বৰষুণ ঢপ নকয়নে বাৰু মানে ক'বা দেই কমেণ্টত ক'বা মানে নমস্কাৰ গাইজ এণ্ড গুড মৰ্ণিং ৱেলকাম বেক টু মাই নিউ ব্লগ আৰু গাইজ আজি পুৱাই শুই উঠি মানে গাইজ আজি প্ৰায় শুই উঠোঁতে 8টা বাজিবলৈ হ'ল আৰু এতিয়া শুই উঠি লগ মানে ব্লগটো আপলোড কৰি পিনি আকৌ লগতে ব্লগ ষ্টাৰ্ট কৰিছোঁ চ' গাইজ এতিয়া বৰ্তমান আছোঁ ৰুমত আছোঁ গাইজ আৰু এইটোৱে মোৰ ৰুমটো চ' গাইজ আৰু মানে আজি পুৱাৰ পৰা ৰ'দটো বহুত কাৰাকে দিছে তাকে মানে ব্লগটো ষ্টাৰ্ট কৰিছোঁ বাকীখিনি কি হয় কি নহয় ময়ো নাজানো আপোনালোকেও নাজানে চ' যাতে ভিডিঅ'টো শেষলৈকে চালে গম পাব আৰু ভিডিঅ'টো ইণ্টাৰেষ্টিং হয় বা মানে কিবা কি কয় এইটো চিম্পুল টাইপৰ হয় চ' একো প্লেনিং নাই চ' তোমালোকে শেষলৈকে চাবা আশা কৰিছোঁ কালি ভিডিঅ' চাই ভাল পালা বুলি চ' এতিয়া গাইজ ৰাতিপুৱা ৰ'দটো চাবা দেই পুৰা ৰ'দ দিছে ৰাতিপুৱাই ইমান ৰ'দ দিছে গাইজ কি ক'ম ৰাতিপুৱাই মানে খুব গৰম হ'ব চাগে আজি আৰু ৰ'দটো কথাটো ক'বই নালাগে আৰু ৰাতিপুৱাই বতাহ এটাকি মাৰিছে বাৰু দেই চ' গাইজ এতিয়া মানে ৰাতিপুৱা শুই উঠাৰ পিছত এতিয়া মানে কঁঠাল কালি ৰাতি কাটিছিলোঁ চ' এতিয়া অকণমান থৈ দিছিলোঁ মানে কালি ৰাতি খাবলৈ মন নগ'ল চ' এতিয়া কঁঠালটো মানে কাটিবলৈ মাতি আছে চ' এতিয়া দেখাই আছোঁ তোমালোকক আৰু গাইজ ভিডিঅ'টো শেষলৈকে চাই থাকিবা চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি যাবা আৰু লগতে ভিডিঅ'টো লাইক এটা কৰি যাবা আশাৰে আজি ভিডিঅ'টো আকৌ আৰম্ভ কৰিছোঁ চ' গাইজ চাই থাকিবা শেষলৈকে আৰু ৰাইজ এইপিনে মানে কথা আৰু গাইজ এইপিনে কঁঠাল এডালো চ' গাইজ এইপিনে মানে এতিয়া মোলৈ অকল ৰখি আছিলে উলিয়াবলৈ দেই এতিয়া মানে গাইজ উলিয়াই তাৰপিছত নিবলৈ আৰু গাইজ কঁঠালটো এইটো দেই মানে কালি ৰাতি আধা খালোঁ এতিয়া ৰাতিপুৱা আধা উলিয়াইছোঁ চ' গাইজ এতিয়া কঁঠালটো খাই লওঁ দেই আৰু কঁঠালটো মানে ফুটটো বহুত ডাঙৰ ন হেৰি পাত কঁঠাল নহয় গাইজ এইটো আৰু গাইজ এতিয়া মানে বেলেগ কাম নাই দেই বৰ্তমান চ' এতিয়া মানে গাইজ মই বাঁহী বজাই আছোঁ বা শিকি আছোঁ বুলি ক'ব পাৰি চ' মানে ইউটিউবতে মই মানে কি ক'লে হেৰ' বাঁহী গানটো চ' উলিয়াই পিনি মানে কি ক'লে মিউজিকৰ লগত বজাবলৈ চেষ্টা কৰি আছোঁ দেই আৰু চ' এইটো মই এতিয়া চিৰিজকলৈ বাঁহী এটা লৈ আছোঁ আৰু মানে গাইজ মই মানে কি ক'লে যদি মিলি যায় মানে মিউজিকটো লগত চ' তোমালোকক বজাই শুনোৱাম কেনেকুৱা লাগে কমেণ্ট এটা কৰি দিবা চ' এতিয়া মানে মিলাই আছোঁ ইউটিউবত গানটো লগাই পিনি মানে একেলগত বজাই পিনি চ' যদিহে ভাল হয় মানে তো গাইজ এনেকৈ মানে ক'ৰবাত বজাবলৈ ভাল হয় আৰু এনেকুৱা গানবোৰ চ' শিকি আছোঁ দেই বৰ্তমান আৰু গাইজ এনেকৈ মই প্ৰাথমিক শিক্ষাও ক'ৰবাত লোৱাকৈ নাই চ' মানে গৈছিলোঁ কিন্তু অলপ এতিয়া অসুবিধা হৈ আছে যোৱা নাই আৰু মাজতে যাম আৰু পাৰিলে পাছলৈ চ' গাইজ এতিয়া বেছি কাম বন নাই বাৰু ভাত পানীও খোৱা নাই যিহেতু কঁঠাল খালোঁ আৰু গাইজ এতিয়া মানে এনেকৈ আৰু বহি আছোঁ বেষ্ট ফ্ৰেণ্ড দেই এনেকুৱা গৰমৰ দিনত বিৰাট বেষ্ট ফ্ৰেণ্ড আৰু এটি চ' গাইজ এতিয়া বহি আছোঁ আৰু কি ক'ম আৰু নহয় জানো বহি লওঁ চ' বাকী যি কওঁ তাকে আৰু গাইজ আজি বহু বছৰ মূৰত আজি আমাৰ ঘৰলৈ আকৌ মামীহঁতে আহিছে আকৌ নহয় আজি বহু বছৰ মূৰত আমাৰ ঘৰলৈ মামীহঁতে আহিছে আৰু গাইজ এয়া আমাৰ সৌ মামী এয়া আমাৰ কি বুলি ক'লে সৌ মামা আৰু মানে আমাৰ ঘৰলৈ বুলি অহা নাই দেই মানে প্ৰায় আমাৰ ঘৰলৈ বুলি নাহে মানে মেডিকেল চেডিকেললৈ আহিলে পটকৈ সোমাই যায় আৰু দেই আৰু মেডিকেললৈ অহা মানে কি হ'লে কৈ দিয়ক সেইটো ৰিজনটো কৈ দে কেলৈ আহিছিলি সেই পোৱালিটোৰ দাঁত পোকে খাই আছিলে গাইজ চ' মানে দাঁত হোৱাবলৈ গৈছিলে আৰু মামীও অকণমান কি আৰু পানী কি হ'ল খোৱা বোৱা কমিছে মানে কি ক'লে তেতেই মানে মামীৰ নিক নেমটো হ'ল তেতেই দিয়ে গাইজ মানে চবে তেতেই বুলি মাতে আৰু এইকেইদিন অকণমান মানে ঘৰত থাকি অকণমান গাটো ধৰিছে আকেইদিন মানে আৰু তেতিছিলে আৰু চ' গাইজ এতিয়া চাহ খাবলৈ আছোঁ দেই আৰু গাইজ চাহ ভুজিয়া এদাই খাবলৈ আৰু এতিয়া চাহটো খাই লওঁ আৰু এইখিনি ঔষধখিনি গাইজ এইখিনি মালখিনি সি মাৰটো চ' গাইজ বেছি কথা নকওঁ এতিয়া আকৌ চাহটো খাই গৰু ওচৰলৈ যাব আছে চ' বাকীখিনি দেখাই আছোঁ
আৰু গাইজ আজি বহু দিনৰ মূৰত আহিলোঁ মই নিজৰ ডিউটি বুলি মানে গাইজ কালি যিহেতু কলেজ গ'লোঁ কালি ডিউটিলৈ অহা নহ'ল পৰহিও মানে ডিউটিলৈ অহা নহ'ল চ' গাইজ সেইবাবে মানে আজি ডিউটিলৈ আহিলোঁ আজি ডিউটিলৈ আহি কি ক'ম মানে গাইজ বুজাব নোৱাৰা অনুভৱ তোমালোকে মোৰ চেহেৰাটো দেখিছাই চাগে মোৰ মানে পুৰা কি কয় হ'লে বেলিটোৱে মোৰ প্ৰেমত পৰিলে সেইবাবে গাইজ মানে পুৰা মানে মোৰ মুখতে পোং পোং হৈ আছে অকল মুখতে পৰি আছে আৰু গাইজ মানে কি ক'ম মই এতিয়া ঘৰত যাওঁগৈ বুলি কোৱা দেখি মানে কান্দিছে সি তাত মানে তাৰপৰা কান্দিলে যদি ধৰিব নোৱাৰে সেইকাৰণে মোৰ মানে কি হয় আৰু মুখত মানে সেয়া চকু পানীখিনি মোৰ মুখত ওলাই আছে দেখিছাই আৰু কি ক'ম গাইজ ঘৰলৈ যাম বুলি কোৱা শুনি মানে গাইজ এইপিনে ধুনীয়াকৈ বতৰটো মানে বতাহ মাৰি দিছে যে মানে কি তই ইমান ধুনীয়াকৈ আহিছ এতিয়া কি ক'ম বেলিয়েতো প্ৰেমত পৰি গৈছে ৰ'দটোৱে প্ৰেমত পৰি গৈছে চ' যাব নালাগে বুলি কৈছে বুজিছা তো গাইজ এতিয়া ঘৰলৈ মানে যাওঁগৈ আৰু প্ৰেমত পৰি থাকিলেও নহ'ব ন ঘৰতো কাম আছে চ' গাইজ বেছি কথা নকওঁ আৰু এইকেইটা মানে মই ডিউটিলৈ অহা মানে মোৰ অফিচৰ এমপ্লয়ী গাইজ এইকেইটা এপিনে এহাল আছে আৰু এপিনে এহাল আছে আৰু গাইজ মানে মোৰ অফিচটো মেনেজাৰ হয় দেই আৰু বিশেষ একো নকওঁ দেই মানে এইকেইদিন কি কয় হ'লে প্ৰায় মানে মানুহৰ ভিৰৰ মাজত ব্লগ বনাবলৈ মানে কি কয় হ'লে হেৰি কৰিম ট্ৰাই কৰিম বা অভ্যাস কৰিম বুলি ক'ব পাৰি মানে যিহেতু এতিয়া কলেজ যাম কলেজতো মানে যিহেতু ভিৰৰ মাজত বা ল'ৰা ছোৱালী বহুত থাকিব হয় মোৰ চিনাকি হয় অচিনাকি চবৰ মাজতে ব্লগ বনাবলৈ মানে কি হ'লে বিচাৰিম বা ব্লগ বনাব চেষ্টা কৰিম যাতে তোমালোকে ছাপোৰ্ট কৰা যিমান পাৰা চ' গাইজ এতিয়া ঘৰলৈ গৈ থাকোঁ আৰু গাইজ আজি পথাৰলৈ আহিলোঁ হা আৰু গাইজ পথাৰলৈ আহিছোঁ কি ক'ম গাইজ ৰ'দে মোক মানে এইটো মোৰ মানুহে কি ক'ম এতিয়া মানে চাই লৈ আৰু কি হ'লে পাপৰলৈ মানে কলা পাপৰলৈ গাইজ ৰূপান্তৰিত কৰি গৈ আছে মানে কি ক'ম এতিয়া গাইজ কলেজ যাব লৈছোহে মানে এতিয়া যদি ক'লা মলা হৈ যাওঁ কি হ'ব আৰু ৰাইজ কি ক'ম মানে ইমান যিহেতু ইমান ৰ'দ দিছে মোৰ চাহটো গাইজ মোৰ চাহটো ক'ব লাগে গাইজ চাহটো মানে কি ক'লে এইটো মোক এই মানে পলাই যাবলৈ বিচাৰি আছে মানে দেই তই ইয়াত মানে ৰখি থাক মই থাকিব নোৱাৰো বুলি কয় দুখ কাই খতম নি হতা বে কি ক'ম আৰু গাইজ কি ক'ম ঘৰৰ পৰা ইমান সুন্দৰকৈ ওলাই আহিছোঁ দেই মানে দেখিছে হোৱাইট চাৰ্ট পিন্ধি কিবা কিবি কৰি আৰু গাইজ যেতিয়া মানে মই ঘৰলৈ যেতিয়া যাম মানে মোক মানুহবোৰে চিনি পাবনে বা মোক সন্দেহ লাগি গৈছে বোলে ঘৰত গৈছোঁ মই বোলে মা বুলি মাতিছোঁ মায়ে ধুনীয়াকৈ ওলাই আহিছে সৰু আহিলি বুলি কৈছে বোলে তাৰ মই মানে মোক দেখিছে বোলে এইটো ক'ব আহিলে ক'লা মোলাটো এইটো কোন বাৰু তোমাক চিনি নাপাবা মাত খা সৰু নিচিনা লাগিছে বুলি কৈছে বোলে তেতিয়া ভাল লাগিব ন আৰু গাইজ কি ক'ম মানে পথাৰত মই মানে গৰু পানী খোৱালে অলপ পথাৰৰ মানে সৌন্দৰ্যটো উপভোগ কৰিব আহোঁ কিন্তু মানে গাইজ আজি মানে কি হ'লে ৰ'দটোৱে মোক মানে কি ক'ম এতিয়া অবজহীন কৰি পেলাব এতিয়া বেছি কথা নকওঁ আৰু দেই এতিয়া গৈ থাকোঁ এইফালে গাইজ পথাৰত ব্লগ বনাব আহি এতিয়া মানে ব্লগতকৈ এতিয়া ঘৰলৈ যাবলৈ চিন্তা লাগি গৈছে ভাই কি ক'ম গাইজ চ' এতিয়া বেছি কথা নকওঁ আৰু গৰুকেইটা ধুনীয়াকৈ হেৰি কৰিলোঁ আৰু গাইজ এতিয়া গৈ থাকোঁ নিজৰ লক্ষ্য পিনে অৱশেষত গাইজ গছজোপাই ধুনীয়াকৈ মোক মানে চাহত তেওঁৰ চাহত মোক আশ্ৰয় দিলে দেই আৰু মই এতিয়া ধুনীয়াকৈ ভকতটোৰ নিচিনা বহি আছোঁ গছজোপাৰ লগত আৰু গাইজ কি ক'লে পথাৰত মানে গাইজ সঁচা কথা কৈছোঁ ক'বলৈ গ'লে এজনো মানুহ নাই ইমান ডাঙৰ পথাৰখনত চোৱা চব পিনে মানে দূৰ দূৰণিলৈকে ধাননি দেখিবা আৰু ঘৰ দেখিবা কিন্তু গাইজ এটা মানুহ নেদেখা মানে মোৰ বাহিৰে দেই গাইজ চ' এতিয়া মই বহি আছোঁ আৰু মানে গাইজ কি ক'ম ইমান ধুনীয়া বতাহ মাৰিছে গাইজ ঘৰলৈ যাবলৈ মন নাযোৱা এতিয়া ৰ'দৰ পৰা বাচিবলৈ গাইজ এতিয়া মই দুই মাত্ৰ মানে দেই মানে একমাত্ৰ ছাতিটো মানে ভৰসা আৰু দুই মাত্ৰ মানে গছজোপা চ' ঘৰে মানে কি হয় এইটো যাবলৈ মানে ইমান ধুনীয়া বতাহ মাৰিছে ইয়াত যাবলৈ মন নাযোৱা আৰু কি ক'ম গাইজ ৰ'দডাল যিধাৰে দিছে মানে এই গছজোপাত তলত বহাৰ পৰা মানে একদম স্বৰ্গত সুখ পোৱা নিচিনা লাগিছে মানে একদম পুৰা হয় স্বৰ্গৰ ৰজা ইন্দ্ৰ মানে গাইজ এতিয়া যিহেতু ৰ'দত পুচু খালোৱে আৰু এতিয়া মানে জীৱনটোৰ কথা আকৌ ভাবিছোঁ কি হ'ব মোৰ ফিউচাৰ ভৱিষ্যত ইনফ্লুৱেঞ্চাৰ হওঁনে লোকৰ হাজিৰা কৰোঁনে কি হ'ব এই জীৱন কি হ'ব মোৰ জীৱন
একোডাল নকৰিলে मतलब वो अलग ही लेवल का बंदा था। মন নাযায় কামো কৰিবলে মন নাযায় ক্ৰেমেয়াটো লৈ অকল হাই গাইছ হেল্ল' গাইছ কৰি যায় গোটেই দিনটো যায় ৱা কেনেকুৱা লাগিলে গানটো কমেণ্ট এটা কৰিবা দেই আৰু গাইজ কি ক'ম বস্তুটো মানে পথাৰখনৰ মাজত যোনটো বতাহ মাৰি আছে এই গছজোপাই মানে গাইজ চ' ঘৰলৈ লৈ যাব পৰাহেঁতেন মানে গাইজ কি ক'ম আৰু গোটেই মানে গৰমৰ দিনটো চেটেল হৈ গ'ল কিয়া বলো ইস্কো মে আৰু গাইজ অৱশেষত ফাইনেলি ঘৰ পালোহি আৰু মানে অৱস্থা বহুতে বেয়া হৈ আছে যিহেতু এনেকুৱা ৰ'দ দিছে একদম কি ক'ম ক'লা মলা কৰি আহিছোঁ আৰু এতিয়া ধুনীয়াকৈ ভৰি হাত গা পা ধুই লওঁ বাকীখিনি দেখাই আছোঁ কি কৰোঁ দেই আৰু গাইজ গৰু চৰু ঘৰত বান্ধি আহিলোঁ আৰু আজি বহুত দিনৰ মই ওলাই আহিলোঁ এপাক আৰু এপিনে তেনেহ'লে পিনে ওলাই আহিছোঁ চ' তেনেহ'লে পোৱাগৈ নাই বাৰু এপিনে ভণ্টি বাইদেউ আছে আমাৰ আৰু গাইজ এপিনে আমাৰ পাছলৈ চৌগামনি চাৰিআলিটো আছে চ' বহুত দিনৰ মূৰত ওলাই আহিলোঁ আজি মানে গাইজ প্ৰায় সময় নাপাওঁ ওলাই আহিবলৈ যিহেতু মানে গধূলি টাইমত গৰু বান্ধিব লাগে আৰু তাৰ আগতে ওলাই আহিলে গৰু আনিবলৈ দেৰি হৈ যায় বুলি মই ওলাই নাযাওঁ চ' আজি আহিছোঁ বহুত দিনৰ মূৰত মানে আজি গৰুকেইটা সোনকালে আনিলোঁ চ' এতিয়া ষ্টেচন যাওঁ ইয়াৰ পৰা ঘূৰিমেই এতিয়া চ' গাইজ ৰাতিপুৱা দৌৰিব আহিম বুলি ক'লোঁ ৰাতি মানে দেৰি হৈ যায় খোৱাটো চ' উঠিবই নোৱাৰোঁ আৰু এনেকুৱাই আৰু গাইজ এতিয়া গধূলি টাইমত আহিলোঁ খুৰাৰ লগত মেডিকেললৈ বুলি চ' মানে মোবাইলৰ চাৰ্জটো নাই সেইবাবে অলপ আন্ধামীয়া হৈ আছে আৰু খোলাই মানে হেৰি চেকআপত গৈছে আৰু মই এনেকৈ ৰখি আছোঁ চ' বাকীখিনি গাইজ হেৰি আৰু মানে মোবাইলৰ বেটেৰী চাৰ্জটো নাই আৰু সেইবাবে লাইটটো জ্বলাই নাই মুখখন চোৱা আন্ধা উঠিব পাৰে আৰু এতিয়া বৰ্তমান আমাৰ চিচুপাঙৰ চাৰিআলিত এইপিনে ফাৰ্মাচীত আছে মানে খুৰা চ' আছোঁ আৰু ৰখি পিনি বেয়া কথা আহিছোঁ এখনে গাইজ এতিয়া মানে আমাৰ চিচুপাঙৰ চাৰিআলি ৰাতিৰ পৰিৱেশটো আৰু গাইজ এতিয়া ঘৰত গৈ লওঁ বাকীখিনি দেখাই আছোঁ গাইজ চাৰিআলিৰ পৰা আহিলোঁ চাৰিআলিৰ পৰা আহি ভাত পানী খাই আজৰি হ'লোঁ আৰু আজৰি হৈ গাইজ নিজৰ ৰুমত আছোঁহি দেই আৰু এনেও পঢ়া শুনা নাই হোৱা বাৰু চ' সেইবোৰ বাদ দিলোঁ চ' গাইজ আজি ব্লগটো বেছি দুখীয়া নকৰোঁ ইমানতে শেষ কৰোঁ আশা ৰাখিছোঁ ভিডিঅ' চাই বহুতে ভাল পালা বুলি আৰু গাইজ কি কয় হ'লে চ' ব্লগ বনোৱাৰ মানে ইমান কি ক'লে অভিজ্ঞতা নাই চ' নতুন ব্লগাৰ আৰু মানে ইমানকৈ কথা কৈছোঁ ইমান অভ্যাস নাই চ' গাইজ আৰম্ভ কৰিছোঁহে আৰু গাইজ আগন্তুক যাতে মানে এটি ভালকৈ ব্লগ দিবলৈ চেষ্টা কৰিম তোমালোকে যাতে ছাপোৰ্ট আৰু মৰম দিয়া আৰু গাইজ কি ক'ম আৰু বিশেষ একো নকওঁ আজিৰ দিনটো এনেদৰে পাৰ হ'ল আৰু গাইজ সদায় সাধাৰণকৈ পাৰ হয় যিহেতু গাঁৱৰ জীৱন সাধাৰণ লাইফ চ' গাইজ আজিৰ ব্লগটো ইমানতে এণ্ড কৰিছোঁ আৰু ভিডিঅ' লাইক এটা কৰি যাবা চেনেলটো ছাবস্ক্ৰাইবটো প্লিজ কৰি যাবা চ' কাইলৈ আকৌ লগ পাম 8টা বজাত চ' আজিলৈ ইমানেই থেংক ইউ ফৰ ৱাটছিং মাই ভিডিঅ' বাই